Assalamu alaikum, welcome to Assamese Talk. So friend, আজি মই আপোনালোকৰ আগত এটা এপ লৈ আহিছোঁ যিটো এপৰ বিষয়ে আমাৰ মুছলিম ফ্ৰেণ্ডসকলে নামাজৰ বিষয়ে নামাজ কেনেকৈ পঢ়ে নামাজ শিক্ষা নামাজৰ বিষয়ে জানিব আৰু নামাজ কেনেকৈ পঢ়ে নামাজৰ কোনটো নামাজত কোনটো কিমান ৰাকাত কোনটো নামাজ কেনেকৈ পঢ়ে সেইটো শিক্ষাৰ এপ এটা আছে সেইটো এপৰ বিষয়ে কথা পাতিম সো ফ্ৰেণ্ডছ আৰু সময় নলয় মই আপোনালোকৰ লৈ গৈছোঁ লাঞ্চ নামাজ সো আমি আপোনালোকে এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব বাছ তাতে প্লে ষ্ট'ৰত চাৰ্চ কৰিব লাৰ্ণ নামাজ বুলি আপোনালোকে স্কেন কৰাৰ পাছত এপটো আহিব ফ্ৰেণ্ড এপটোৰ নাম হৈছে লাৰ্ণ নামাজ ইছলামিক ৱৰ্ল্ডে এইটো এপটো প্ৰভাইড কৰিছে ফ্ৰেণ্ড বহুতে ভাল এপ হয় মই নিজেও ইউজ কৰি আছোঁ আপোনালোকে যদি নামাজ শিক্ষা নামাজ কেনেকৈ পঢ়ে নামাজৰ বিষয়ে জানিবলৈ হয় তেতিয়াহ'লে ফ্ৰেণ্ড এইটো এপে আপোনালোকক বহুত সহায় কৰিব পাৰিব এইটো এপ 4.8 ৰেংকিঙত আছে ৰিৱাৰ্ড আৰু আপোনালোকে এইটো ইনষ্টল কৰি ল'ব মই অলৰেডি ইনষ্টল কৰি লৈছোঁ সেইটো কাৰণে মই এতিয়া অপেন কৰিব গৈ আছোঁ সো ফ্ৰেণ্ড এইটো এপটো চলোৱা একেবাৰে ইজি আপোনালোকে বহুত ভালকৈ এইটো নামাজ শিক্ষাটো নামাজ কেনেকৈ পঢ়ে নামাজটো শিকিব পাৰিব আৰু কোনটো নামাজত কিমান ৰাকাত হয় হ'ল নামাজ মুছলিম ফ্ৰেণ্ডৰ কাৰণে বহুত উপযোগী হয় এইটো এপটো বাছ আপোনালোকে এপটো ইনষ্টল কৰি অপেন কৰিব লাগিব আৰু একো চাইন আপো কৰিব নালাগিব জাষ্ট আপোনালোকে এপটো অপেন কৰিব লাগে দেন এপটো এনেকা ধৰণৰ আপোনালোকৰ ৱালপেপাৰত আহি যাব এপটো অপেন কৰাৰ তাৰপাছত আপোনালোকে যদি ফজৰৰ নামাজ কেইটাকাত হয় কেনেকৈ পঢ়িব লাগে সেইটো নামাজৰ বিষয়ে জানিব বিচাৰে জাষ্ট ফজৰৰ নামাজত টেপ কৰিলেই হ'ল দেন ফ্ৰেণ্ড লেটছ গ' এনেকৈ আহি যাব আপোনালোকৰ সন্মুখত 2 ৰাকাত সুন্নত নামাজ হয় 2 ৰাকাত আৰু 2 ৰাকাত ফৰজ নামাজ হয় দেন আপোনালোকে যদি বিচাৰে কেনেকৈ পঢ়ে নামাজ দেন আপোনালোকে সুন্নত কেনেকৈ পঢ়িবলৈ হ'লে জাষ্ট সুন্নতত টেপ কৰিব سبحانك اللهم وبحمدك وتبارك اسمك وتعالى جدك ولا إله غيرك أعوذ بالله من الشيطان সো ফ্ৰেণ্ড এই এনেকৈ আপোনালোকৰ সম্পূৰ্ণ নমাজ আপোনালোকে ইয়াতে দেখা পাব কেনেকৈ পঢ়িব লাগে কোনটো সূৰা ক'ত মিলাব লাগে কেনেকৈ সূৰা মিলাই কেনেকৈ সেজদাত গ'লে কি পঢ়িব লাগে আপোনালোকে আকামত দিয়াৰ পাছত কি পঢ়িব লাগে কেনেকৈ নমাজ পঢ়ে সুন্নত নমাজ এনেকৈ সম্পূৰ্ণ আপোনালোকে পঢ়িব পাৰিব ফ্ৰেণ্ড আৰু যদি আপোনালোকে ফৰজ নমাজ এনেকৈ ফৰজো নমাজো আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব কেনেকৈ আপোনালোকে নামাজত সেজদা দিব লাগে কেনেকৈ থিয় হ'ব লাগে নমাজৰ বিষয়ে সম্পূৰ্ণ আপোনালোকে এইটো এপত গম পাই যাব ফ্ৰেণ্ড সো ফ্ৰেণ্ড আপোনালোকৰ এইটো এপটো কেনেকৈ লাগিছে মোক কমেণ্ট বক্সত ক'ব আৰু জুম্মা নামাজ কেনেকৈ পঢ়িব লাগে জুম্মাৰ প্ৰথমত 4 ৰাকাত সুন্নত নামাজ পঢ়িব লাগিব পাছত 2 ৰাকাত ফৰজ নামাজ পঢ়িব 4 ৰাকাত আকৌ সুন্নত নামাজ 2 ৰাকাত সুন্নত আকৌ 2 ৰাকাত নফল নামাজ ফ্ৰেণ্ড এইটো বহুত জৰুৰী হয় এজন মুছলিমৰ নমাজ কেনেকৈ পঢ়ে যদি নাজানে আজি আপোনালোকে এইটো এপৰ পৰা শিকি ল'ব আৰু ফ্ৰেণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক আৰু শ্বেয়াৰ কৰি দিব এইটো এপৰ বিষয়ে যদি ইনশাআল্লাহ আপুনি কাৰোবাক শিকাব বিচাৰে মাশাআল্লাহ তেওঁ আলহামদুলিল্লাহ বহুত সোনকালে শিকিব পাৰিব লাৰ্ণিং কৰিব পাৰিব নমাজ আজিকালি বহুত মানুহে আছে ডাঙৰ হৈ গৈছে কিন্তু নমাজৰ সম্পূৰ্ণৰূপে কেনেকৈ পঢ়ে সেইটো নাজানে এইটো এপৰ বিষয়ে যদি আপোনালোকে চাব এশা নামাজ কেনেকৈ পঢ়িব লাগে কিমান ৰাকাত কোনটো আছে সেইটো সম্পূৰ্ণৰূপে আপোনালোকে গম পাই যাব জোহৰৰ নমাজ আসৰ নমাজ সম্পূৰ্ণ নমাজ শিক্ষা এইটো এপৰ ভিতৰতে আছে থেংক ইউ ফ্ৰেণ্ড থেংক ইউ ফৰ ৱাচিং